পাথৰৰ নহয় কিবা কিবি বস্তা বস্তা এইবিলাক ইউজ কৰি কেনে গুহা বনাই দিছে এইটো মানে ইয়াৰ লোকেল কাৰিকৰে কৰিছে নাম হৈছে মানে এই মূৰ্তিটো যে চাই আছে আপোনালোকে ৰাৱণৰ তো এইটো 70 ফুট ওখ টাইটানিক বনাই পেলাইছে ৰাৱণে যে জোতা পিন্ধিছে চাওক না কিমান ডাঙৰ ৰব এটা কথা ক'ব পাৰি গৈছিলো तो भाई लोग वेलकम टू माय चैनल आफ्टर बनाया व्लॉग्स तो মই এতিয়া আছো টুকুৰেশ্বৰী দেৱালয়ৰ ওচৰত মানে মানুহৰ ভিৰ চাই মই পাগল হৈ গৈছো অলপমান ৰখি গলো ইয়াতে আৰু ইয়াৰ পৰা যাম ৰংজুলি আপোনালোকক ৰাৱণৰ মূৰ্তি দেখুৱাব টুকুৰেশ্বৰীৰ মানুহ চাই মোৰ মাথা নষ্ট হৈ গৈছে ইমান মানুহ মানে কথা কোৱা টান হৈ গৈছে ইমান শব্দ হৈ আছে বাপৰে বাপ তো বলক এতিয়া ৰংজুলিলৈ কিন্তু ৰংজুলিলৈ যোৱাৰ আগতে আপোনালোকক মই অলপ কৃষ্ণাই আৰু দুধ নৈ এনেকুৱা মাজত যি দুৰ্গা পূজাৰ মণ্ডপ পাম গোটেইখিনি আপোনালোকক এটা এটাকে দেখুৱাই গৈ থাকিম বলক ডেঞ্জাৰ ভিৰ আছিল ভাই খাতাৰনাক ভিৰ আছিল মোৰ মাথা নষ্ট হৈ গৈছে অলপ দূৰ সোমাইছো মাথা নষ্ট আহি গলো বলক এতিয়া আৰু সন্মুখৰ নাজাৰা চাওক ভাই লোক ওয়াও আৰু কোনে কোনে এই পাহাৰখনৰ নাম জানে কমেন্ট কৰি জনাবচোন আৰু আহি পালো কৃষ্ণাই দুৰ্গাবাৰী পূজা মণ্ডপ আৰু এতিয়া অলপ ভিতৰৰ ফালে যাওঁ গৈ কিনে চাওঁ কেনেকুৱা কি ধুনীয়া লাগি আছে দূৰৰ পৰা চাই কিনে আৰু এই মন্দিৰটোৰ যে আপোনালোকে তিনিটা মুকুট দেখা পাই আছে এইবিলাক কিন্তু অৰিজিনেল হয় কোনো পেণ্ডেল নহয় আৰু এইফালে পুৰা খিচিৰি বাটি আছে চাব পাৰে খিচাৰি খাৱাৰ কাৰণে মানুহৰ লাইন বাপৰে এতিয়া গৈ আছো কৃষ্ণাই জ্যোতিনগৰ বলক আৰু ভাই লোক আহি পালো জ্যোতিনগৰ ইয়াতে চাব পাৰে আপোনালোকে টাইটানিক বনাই পেলাইছে মানে ৰাস্তাৰ লগতে এনেকুৱা অলপ পুখুৰী টাইপ আছে তো পুখুৰীৰ ফাইদা উঠাই বা আৰু কাপোৰ ইউজ কৰি বনাই দিলে টাইটানিক তো বুদ্ধি আছে যাই বনাইছে তো ভাই এবাৰ সেলুট দিছো যোনে বনাইছে আৰু ইফালে অলপ আগত বোলে বৃন্দাবন বনাইছে বলক অলপ বৃন্দাবন চাই আহো তাৰপিছত যাম আৰু দুধনৈৰ ফালে আৰু এই পূজাটো বোলে 50 বছৰ হল মানে গোল্ডেন জুবলি চলি আছে ৰফিক ভাই গম পানা বা ৰফিক ভাই সব জানে দেখোন ৰে তো ভাই লোক জ্যোতিনগৰৰ দুৰ্গা পূজা মণ্ডপটো চাব পাৰি আছে আপোনালোকে অলপ আল্টিমেট বনাইছে ইয়াতে আহি এটা বস্তু গম পাই বহুত বেছি ভাল লাগিছে সেইটো হৈছে মানে এই বৃন্দাবনৰ যিটো আপোনালোকে চাই আছে ডিজাইনটো এইটো মানে ইয়াৰ লোকেল কাৰিকৰে কৰিছে নাম হৈছে বাবু আৰু এতিয়া আমাৰ লগত আছে মৃন্ময়দা তো মৃন্ময়দা সঁচাকে ইয়াৰে লোকেল কাৰিকৰে কৰিছে হয় এইটো আমাৰ স্থানীয় কাৰিকৰে বনাইছে বহুত বেছি ভাল লাগিছে ভাই লোক ইয়াতে আহিব চাব বহুত বেছি ভাল লাগিছে মজা লাগিছে চাব ভাল পাব আহি কেনে আৰু সবতকৈ বেছি ইম্পৰ্টেন্ট কথাটো হৈছে ইয়াৰ লোকেল কাৰিকৰে কৰিছে তো সকলোৱে সাপোৰ্ট কৰা অলপ দৰকাৰ তো ভাই লোক কৃষ্ণাত বৃন্দাবন চাই বহুত বেছি ভাল লাগিল এতিয়া অলপ দুধনৈত যাওঁ দুধনৈত কি বনাইছে অলপ দেখুৱাই আছো চাওক এইফালে ৰফিক ভাই বহুত ধুনীয়াকে ভিডিঅ' বনাইছে আজি মই ডেসক্ৰিপচনত ৰফিক ভাইৰ চেনেলৰ লিংকটো দি দিম আপোনালোকে চাই ল'ব মই পাহৰি থাকো ন কি কৰিম উপায় নাই নিশ্চয় বহুত সাপোৰ্ট কৰিব ৰফিক ভাই ধুনীয়া ভিডিঅ' বনাই আছে আৰু এতিয়া আমি দুধনৈৰ যোনটো পূজা মণ্ডপত গৈ আছো সেইটো কি জানিবা এইবাৰেই লাষ্ট মানে তাত এইবাৰ ফাৰ্ষ্ট টাইম দুৰ্গা পূজা পাতিছে কিন্তু যি আৰহিত পাতিছে সেইটো অলপ দুখ লগা ইয়াতে যে আপোনালোকে গছডাল যে চাই আছে মানে এই গছডাল মানে এই বছৰে কাটা যাব তাৰমানে 4 লাইনৰ ৰাস্তা হৈ আছে ন তো তাৰ আৰহিতে এইটো মণ্ডপটো বনোৱা হৈছে তো দাদা বেয়া লাগিছে অলপ বেয়াটো লাগিবই মানে কথাটো হ'ল মানে অহা বছৰলৈকে এই গছডালো নাথাকিবই মোৰ পূজাটোও চাগে ইয়াতে হ'ব নহ'ব অলপ ঠিক নাই তাৰমানে তো তাৰ সেইকাৰণে এটা বনোৱা হৈছে এইবাৰ ধুনীয়াকৈ এটা গুহা টাইপ বনাইছে মই আপোনালোকৰ ভিতৰত গৈ দেখুৱাই দি আছো চাব পাৰে আপোনালোকে এইফালে এটা গুহা বনাই দিছে মানে পাথৰৰ নহয় কিবা কিবি বস্তা বস্তা এইবিলাক ইউজ কৰি কেনে গুহা বনাই দিছে মজা লাগিছে ইয়াতে যিবিলাক মেটেল ইউজ কৰা হৈছে মানে তামাম লাগি আছে কিন্তু চাব পাৰে এইফালেও এইবিলাক ভিতৰত আহি কেনে লগ পালো অভয় ৰাভা ছাবস্ক্ৰাইবাৰ হয় তো ভাইটি ভালে আছে না আছে এটা দুধনৈতে থাকা কিবা ফলমাৰি তো ভাইটি আহি কেনে লগ পালো বহুত ভাল লাগিল আৰু ভিৰ চাব পাৰে আপোনালোকে চাৰিফালে ইমান ভিৰ আছে ইয়াতে গুহা চাবৰ কাৰণে তো ভাই লোক আপোনালোকক দুধনৈৰ পূজা দেখুৱাই দিলো এতিয়া যাওঁ ৰংজুলি বলক ৰাৱণক দেখিব মানে ৰংজুলি থানাৰ ওচৰত এটা প্ৰগ্ৰাম হৈ আহি আছে আজি বহুত বছৰৰ পৰা মানে দশহৰাৰ দিনাখন ৰাৱণৰ মূৰ্তিটো তাত জ্বলোৱা হয় তো ভাই লোক আহি পালো ৰংজুলি আৰু মোৰ বেক চাইডে চাব পাৰে কিমান ডাঙৰ ৰাৱণৰ মূৰ্তিটো আৰু ৰাৱণৰ এই পুতলাটো চাবলৈ মানুহৰ ভিৰ চাওক কিমান মানুহ আহিছে চাবলৈ চাওকচোন আচ্ছা এটা কথা প্ৰাচীন কালতো এনেকুৱা বহুত আৰু শক্তিশালী অসুৰ আছিল কিন্তু ৰাৱণৰ এই মূৰ্তি কিয় জ্বলোৱা হয় কওকচোন আৰু ভাই লোক আপোনালোকে এটা ইনফৰমেশ্যন দি আছো মানে এই মূৰ্তিটো যে চাই আছে আপোনালোকে ৰাৱণৰ তো এইটো 70 ফুট ওখ মানে 70 ফুট ওখ বনাইছে আৰু এতিয়া মই আপোনালোকক ৰাৱণৰ ভৰি দুখন দেখুৱাই আছো আপোনালোকক চাওক ৰাৱণে যে জোতা পিন্ধিছে চাব পাৰে এইবিলাক কমেডি বনোৱা হৈছে আৰু এইবিলাক বস্তা আৰু কিবা কিবি ইউজ কৰিছে কেনেকুৱা বনাইছে চাওক একবাৰ ৱাও চাওক না কিমান ডাঙৰ আইডিয়া পাই যাব তো আপোনালোকে অলপ ডিচাইড কৰি লওক কিমান কষ্ট হৈছে এইটো বনাওঁতে ইমান ডাঙৰ চাব পাৰে অলপ চলপ ওখ নহয় 70 ফুট 70 ফুট ওখ হয় বাপৰে মজা এইফালে যে পেণ্ডেলটো বনোৱা হৈছে আপোনালোকে চাব পাৰে এইফালে পেণ্ডেলটো বহুত ধুনীয়াকৈ বনাইছে এইফালে পেণ্ডেল আৰু এইফালে হৈছে ৰাৱণ এতিয়া আপোনালোকে এটা ড্ৰোন শ্বট চাই লওক কেনেকুৱা লাগে দিছে কমেণ্ট কৰি জনাব আৰু যোনে ড্ৰোন শ্বটটো মোক দিছে এতিয়া আপোনালোকৰ লগত লগ কৰাই আছো আৰু ৰংজুলিত আহি লগ পালো আমাৰ উদ্ধৱ দাক যোনে মোক মানে ড্ৰোন শ্বট কিনে দিছিলে তো উদ্ধৱ দা কি খবৰ ভাল তো দাদাৰ আপোনাক লগ পাই বহুত ভাল লাগছে আজি হয় থেংক ইউ তো ইয়াতে আহি মই বহুত কেইজন ছাবস্ক্ৰাইবাৰ লগ পালো কিন্তু তাৰে মাজত উদ্ধৱ দা একদম বহুত ভাল লগা তেওঁ নিজে ইউটিউব কৰে আৰু তেওঁৰ চেনেল আছে উদ্ধৱ ব্লগছ বুলি হয় না উদ্ধৱ ব্লগ উদ্ধৱ দাই মোক মানে ড্ৰোন শ্বট দিছিলে থেংক ইউ ছ মাছ উদ্ধৱ দা তো উদ্ধৱ দা লগ পাম দিয়ক হা বাই বাই আৰু সন্মুখত চাই থকা এই পেণ্ডেলটোৰ ভিতৰত নাম কীৰ্তন চলি আছে আৰু তাত
ইয়াত আছে থুলেশ্বৰ খুৰা এতিয়া আমাৰ লগত আছে থুলেশ্বৰ খুৰা আৰু থুলেশ্বৰ খুৰা এই পূজাটো কিমান বছৰৰ পৰা চলি আহি আছে এই পূজাখন আমাৰ 24 বছৰ হ'ল 24 বছৰ পৰা ঘূৰি দিলে এতিয়া আচ্ছা আৰু ৰাৱণৰ যোনটো আমি দেখি আছো মূৰ্তিটো এইটো কিমান বছৰৰ পৰা বনাই আছে ৰাৱণ দাহনৰ আমাৰ যিটো কাৰ্য আছে এইটো আমাৰ 11 বছৰ ভৰি দিছে তথা 11 বছৰ আগৰ পৰা আমি কাৰ্যসূচী চলাই আহিছো মানে এইবাৰ 11 বছৰ এইফালে এটা টিকলা আছে সৰু মান টিকলা চাব পাৰে আনায়াতকে অলপ সৰু হ'ব আৰু হাই লওক ইয়াতে গেটৰ ওচৰতে লগ পালো ৰবিতা হাজং মোৰ বোলে ভিডিঅ' চাই ভাল লাগে না সন্দেহ ভাল লাগে কি ভিডিঅ' চাইছা মোৰ সকলো ভিডিঅ' চাই আপোনাৰ হয় নেকি থেংক ইউ সো মাচ আৰু ভাই লওক ইয়াতে আহি কেনে বহুত কেইজন ছাবস্ক্ৰাইবাৰক লগ পালো মানে মোৰ ভিডিঅ' যেতিয়া কোনোবাই কয় যে মাতি যে ভিডিঅ' চাওঁ আপোনাৰ ভাল লাগে তো কিবা এটা মোৰো বনাই ভিতৰৰ পৰা কিবা এটা ভাল লগা আহি যায় এটা জোচ আহি যায় তাৰপিছত ভাল ভিডিঅ' বনাব মন যায় আৰু ভাই লওক এইবাৰ ৰাৱণৰ খেলা খতম হৈ যাব অহাকালি নেক্সট বছৰ আৰু আপোনালোকে দেখা পাব মোৰ ভিডিঅ'তে যদি চব ঠিক থাকে তো লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে জয় হিন্দ জয় অসম বাই বাই ৰ'ব এটা কথা ক'ব পাহৰি গৈছিলোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাহৰি নাযাব লগতে ভাই চেনেলটো